আজি ডিম্পিয়ে বহুত ধুনীয়া ধুনীয়া এংকৰিং কৰিলে ছয়গাঁৱৰ ভাষা কবা নে কিবা লিখিত কবা সেইটো কোৱা থলুৱা শিল্পী জানো কিন্তু নকওঁ কিন্তু আমাৰ নিজৰ কালচাৰ হয় এইটো জাংজো জাংজো খাংজো আমি দক্ষিণ কামৰূপৰ মানুহখিনিয়ে মানে আমাৰ মাজত যিখিনি মৰম আছে সেইখিনি দক্ষিণ কামৰূপৰ ভাষাৰ মাজতে থাকে মানে সেইকাৰণে আমি ইয়াতে বেছি তেনেকুৱা ধৰণৰ কথা ক'লে আমাৰ ইয়াৰে মানুহবিলাকে বেছি লেভেল দিয়া বুলি কয় দুদিন চিৰিয়েল কৰিলে দুদিন কিবা গুৱাহাটীত থাকিলে বা লেভেল দিলে তাতকে আমি এনেকে কিন্তু যেতিয়া শ্বুটিং কৰা যায় তেতিয়াতো আৰু ক'ব লাগিব এনেকুৱা নহয় যে আমাৰ ইয়াৰে মানুহখিনিয়ে মানে ভাষাটো ভালকে ক'ব নাজানে বা লিখিত ক'ব নাজানে চবেই জানে খুব ধুনীয়া ক'ব জানে খালি আমি নকওঁ আমি শুদ্ধ অসমীয়া ক'ব জানো আমাৰ মাজত নকওঁ হোৱাই কিয় মানে এনাৰ্জি আসলে প্ৰব্লেমটো হৈছে কি আমি ৰাতিপুৱা ঠিক 7 বজাৰ পৰা আমি আজি 2টা অনুষ্ঠান কৰিছো 7 বজাৰ পৰা এতিয়ালৈকে আগতে আমি উঠিছো মানে পেট পূজা হোৱা নাই পেট পূজা মানে বিশেষকৈ পেট পূজা নৰ্মেল পেট পূজাটো হৈছে মানে চাহ জলপানটো হৈছে এনাৰ্জিটো অহা নাই তো সেইকাৰণে অভিযোগ কৰিছে হেৰি ডিম্পিয়ে যে মনোজ দা একো খোৱা নাই মই একো নোখোৱা মানুহ নহয় মই খুৱাওৱে কিন্তু আচলতে সময়ৰ তাগিদাত ইমান কালি যোৱা ৰাতিৰ পৰা ইমান বৰষুণ আজিও কৰবাত বৰষুণ কিন্তু আমি য'ত শ্বুটিং কৰিছো তাতে বৰষুণ নাই তাৰমানে বৰুণ দেৱতাই আমাক সহায় কৰিছেহে চাই আছে ব্লগ নাইতো ব্লগ কিবা নাজানো মুঠতে কি হয় ব্লগ নহয় চাগে আজি ইমান ভাল লাগিছে আৰু মনোজ দালৰ একেলগে কাম কৰি আছো ডিম্পি আছে আমাৰ লগত আমি প্ৰায়ে কাম কৰি ফুল জছত ভাগৰি আছো তথাপিও জছটো দেখাবই লাগিব না আমি কাম কৰিম আমি একেলগে কাম কৰি যাম যিমান দিন জীয়াই থাকো যিমান দিন শক্তি পাওঁ যিমান দিন শৰীৰত পাৱাৰ থাকে যিমান দিন মনত শক্তি থাকে সাহস থাকে সিমান দিন আমি কাম কৰি যাম জীৱন জোৰা সাধনা কৰি যাম এটাই বিচাৰো আপোনালোকৰ মৰম সঁহাৰি সেইটো বিচাৰো নে কি ডিম্পি একদম ডিম্পিটো ধুনীয়া ধুনীয়া কবিতা গায় কবিতা মনত আছে নেকি কিবা নাই একদম কবিতা নহয় একদম কবিতা সংলাপ মনত নাই আজি তোমাৰে ইন্টাৰভিউ লওঁ দিয়াচোন তুমি সদায় ইন্টাৰভিউ আনৰ লৈ থাকা এতিয়া তোমাৰে যদি ইন্টাৰভিউ লওঁ কি হ'ব এই নিজৰ ক্ষেত্ৰত আহি গ'লে ডিম্পি চোৱা ডিম্পি কাশ্যপ আচলতে সকলো জানে কিন্তু ডিম্পি কাশ্যপ নহয় ডিম্পি কাশ্যপৰ নামটো অৰিজিনেল নামটো আজি ক'বই লাগিব মোৰ নামটো দীপিকা কলিতা দেখিছে ৰাইজ দীপিকা কলিতা নিজৰ নামটোকো লুকুৱাই পেলাই ডিম্পি কাশ্যপ কিয় কৰিছা ডিম্পি কাশ্যপ সেইটো আজি গম পালে একচুৱেলি আৰু আন এটা নাম হয় মোৰ আন এটা নাম মানে নামাতা নাম এটা হয় সেইকাৰণে ডিম্পি কাশ্যপ আৰু কলিতাটোৰ পৰা গোত্ৰটো কাশ্যপটো তাৰ পৰা টানি আনিছো আৰু নামাতা নামটো টানি আনিছো দুটা মিক্স কৰি দিছো ডিম্পি কাশ্যপ হৈ গ'ল একে আৰু মোৰো মনোজ কুমাৰ দাস বুলি বহুতে নাজানে মোৰ মনোজ কুমাৰ দাস ঠিক তেনেদৰে অচ্যুতৰ আছে বোলা আমি পেট পূজা কৰিব লাগে নেকি ইমান ধুনীয়া চাওক এই স্কাইখন ইমান ধুনীয়া পৰিৱেশ সেউজী তোমাৰ কি ব্লগ বনোৱা হোৱাই নাই নেকি এইফালে ভাত খাব কিন্তু মাতি আছে দে আমাক ব'লা 2 মিনিট আৰু মই থাকিলে বোলে তাই এংকৰিং কৰিব নোৱাৰে ইমান সময় ময়ে থাকিলো তাইৰ ওচৰত ময়ে ডাইৰেকশ্যন দিলো বহুত অভিযোগ মানে মই বোলে ব্লগ নবনাওঁ মই বোলে ৰিলচ নবনাওঁ কিন্তু এনেকুৱা হয় ব্যস্ততাৰ কাৰণে ব্যস্ততা মানে শ্বুটিঙৰ ব্যস্ততা সেইটোৰ কাৰণে মানে ব্লগো বনোৱা নাযায় কিন্তু আজি ডিম্পিয়ে বিৰাট অভিযোগ কৰিছে যে মনোজ দাই কি নাম কোৱা কি নাম প্ৰিয়ংকা ৰাভা আৰু তোমাৰ ইছা লাজ কৰিছে তুমি লাজ কৰিছা নেকি বাইদেউ আজি আমাৰ যি অনুষ্ঠান হ'ল সোণালী গীত কেনেকুৱা লাগিল বহুত ভাল লাগিল ন বহুত ভাল লাগিল আৰু কি ভাল লাগিল হয় কিন্তু মোৰখিনি ভাল নাপালো আৰু মই নিজে কোনে সাকসেস নহলো হৈছে ইমান ধুনীয়া আপোনালোকৰ নিচিনা ইমান পুৰণা থলুৱা শিল্পী ৰাভা গীতসমূহ আপোনালোকে জীয়াই ৰাখিছে ৰাভা স্বৰলিপি কৰি আছে চাগে এতিয়া স্বৰলিপি কৰি আছে যাতে গীতবিলাক ৰাভা গীতবিলাক ভাষাবিলাক কৃষ্টিবিলাক যাতে হেৰাই নাযায় বিকৃত যাতে নহয় তাৰে ওপৰত তেওঁলোকে গুৰুত্ব দিছে নৃত্যৰ ওপৰতো চাগে গুৰুত্ব দিছে নেকি চাগে ৰাভা নৃত্যৰ ওপৰত